প্ৰথম বিহু বুলি মই আৰু কি মই ঠাৰি এখন বনাই আজি ভাবছোঁ মন্দিৰত এইখন থৈ দিম আৰু বঢ়িয়াকৈ ঠাৰিখনকে কাৰণ মই অলপ মানুহটো যিহেতু আনকমন সেইকাৰণে গাইজ বহুত দিনৰ মূৰত বৰষুণ দেখা পাই গ'লোঁ বহুত ভাল লাগছে তাকে আৰু বহুত ধুনীয়া ঠাণ্ডা পৰিৱেশ এটা এইকেইদিন যদিও গৰম লাগি আছিল আজি ভাল লাগছে বৰষুণটো পাই চব জীপাল হ'ব অলপমান যিহেতু বৰষুণ বতৰ কি কৰিম আৰু এইবিলাক আগত লৈছোঁ এনেকৈ কাটি লৈছোঁ এনেকুৱা বস্তু এটা বনাম কি বস্তু বনাম দেখাই আছোঁ বাৰু আপোনালোকক যদি বস্তুটো ভালকৈ হয় আৰু ধুনীয়াকৈ দেখাম কি বস্তু বনাওঁ এনেই থকাতকৈ বনাই থাকোঁ আৰু কিবা এটা নহয় কিবা এটাত ব্যস্ত হৈ থাকিব লাগে মানুহ ব্যস্ততাত আছোঁ এনেই আৰু মোবাইলটো চাই পেলাই কিমান থাকিম আৰু চকুৰ পাৱাৰটো গুচি যাব তাতকৈ কিবা এটা লাগি থাকোঁ আৰু চাওকচোন বাৰু আমি বস্তুটো কি হয় কি নহয় বনাই যায় গৈ থাকোঁ আৰু দেখাম বাৰু সম্পূৰ্ণ ভিডিঅ'টো গাইজ মানে এনেকুৱা জোখত কেইডালমান কাটি ল'লোঁ আৰু এই গড়ে কেংকৰা লাগি আছে দেই ইমান দীঘলত আৰু কাটি ল'লোঁ বস্তুটো এতিয়া বনাম আৰু টাইম লাগিব বাৰু বহুত টাইম লাগে বস্তুটো বনালি কি হয় দেখাই আছোঁ বাৰু কেনেকুৱা কি বস্তু বনাম মনত ভাবি লৈছোঁ আৰু এনেকুৱা বস্তু এটা আজি বনাম মনৰ পৰা যিহেতু জোচটো লাগে একচুৱেলি তেতিয়াহে কাম কৰিব পাৰি কৰ্ম কৰিব পাৰি জোচ নহ'লে জীৱনত কাম নাই সেইকাৰণে মই যিহেতু আনকমন মানুহ নে আনকমন বস্তু কৰি ভাল পাওঁ আনকমনকৈ যাই ভাল পাওঁ আনকমনকৈ থাকি ভাল পাওঁ সেইকাৰণে চব বস্তু মোৰ আনকমনে এই বস্তুটো বুজিছোঁ বাৰু একদম কিবা খান দেখা হৈছে কেংকৰা লাগি থকাৰ কাৰণে সম্পূৰ্ণকৈ হ'লে ভাল লাগিব এনেকৈ থকাৰ কাৰণে কিবা কেংকৰা আন দেখা হৈছে কিবা সুদস্ত লগা হৈ আছে ভালকৈ বুই পেলাই ওলোৱাৰ পাছত বান্ধা গুন্ধা কৰিলেহে ভাল লাগিব বস্তুটো হ'লেও বাৰু কেনেকৈ বনাই আছোঁ দেখাই আছোঁ আৰু অলপমান বনোৱাটো মই অকলে ভিডিঅ' কৰিব শাস্তি হয় নে সেইকাৰণে এইখিনি কৰা নাই কোনোবা চলি এটা মাতিব লাগিব ইয়াক মাতিলি কেমেৰাটো ধৰিব দিব লাগিব ধৰি পেলাই মই ভিডিঅ' কৰিব লাগিব আৰু গাছ মানে ইয়াৰ চুলি কাটিছিলোঁ হে একদম গীটাৰৰ তাৰ হান এনেকুৱা চুলি গীটাৰ বজাব হান লাগে ইয়াৰ মাথা লালি তাৰমানে এনেকুৱা গীটাৰৰ তাৰ হান একদম এনেকুৱা ডাঠ বুলি কৈছোঁ মা কচম কি চুলি বে হ'বা ইয়াক কাটবা লগাই দিছোঁ এইটো আমাৰ চন্দন ইফালে মই বনোৱাত ব্যস্ত হৈ আছোঁ অকলে নৰি হাত চাত বিষেই যায় এইখন মালখন বনাই আছোঁ বাৰু কি হৈ যায় দেখাই আছোঁ ধুনীয়াকৈ গাইজ মানে ফাইনেলি বুই পেলাই এইখন ওলালোঁ আৰু মই এটা মানে নিঞ্জা টেকনিক লগাইছোঁ এইটো বস্তু এনেকৈ ইফালে ভিতৰেদি সোমাই দি এইটো এনেকৈ সোমাই দি কিনে দিছোঁ আৰু এইখন একচুৱেলি ঠাৰি বনাইছোঁ আৰু বামুণ বহাকৈ বা কোনোবা যাতে কেতিয়াবা বহিব পাৰে আৰু মন্দিৰত নি বঢ়িয়াকৈ সৰুকৈ পাৰি লৈ কিনে তাত আসন কৰিব পাৰে যাতে এইখন থৈ পেলাই বঢ়িয়াকৈ এইখন পাৰি থৈ কিনে এইখন মানে পাৰি থৈ কিনে বঢ়িয়াকৈ বহি তাত ধুনীয়াকৈ যাতে ভগৱানক খাব পাৰে তাকে বনাইছোঁ আৰু কি হয় বা নাজানো বাৰু একচুৱেলি এইটো বস্তু পেটিৰ হয় না মানে এই বস্তুটো পেটিৰ হয় একচুৱেলি এনেকুৱা এটা কাটি বঢ়িয়াকৈ ওলাইছোঁ মই মানে এনেই থাকিব নোৱাৰোঁ এনেই থাকি বিয়াত অশান্তি পাৰ কাৰণে কিবা একদাই নহয় কিবা একদাই লাগি থাকোঁ বিয়াত খুচখুচি থাকে হাত ঘান্দি একে কিবা কৰোঁ লাগিয়ে থাকে সেইকাৰণে সেই আৰু কিবা নহয় কিবা এটা কৰি থাকোঁ আৰু গোটাই ফাইনেলি হোৱাৰ পাছত বহুত ধুনীয়াকৈ ঠাইখন দেখাম আৰু আপোনালোকক গাইজ মানে ফাইনেলি এইখন বনোৱা হৈ গ'ল আৰু এইখানে ভালকৈ বাৰু দেখাই আছোঁ ফাইনেলি বনালোঁ কাম হ'ল আৰু গাইজ মানে ফাইনেলি এইখন ঠাইখন দেখাত সৰু দেখা আনিছে বাৰু বহুত ধুনীয়াকৈ বনালোঁ এনেকৈ কিবা কৰি নিঞ্জা টেকনিক লগাই পেলাই ধুনীয়াকৈ বহিব পৰা কৰিছোঁ আৰু বহুত ধুনীয়াকৈ বামুণ চামুণ বহা হ'ব ধুনীয়া বহি একবাৰ দেখাই আছোঁ বাৰু ধুনীয়াকৈ ইয়াক বহি দেখাইছোঁ আপোনাৰ লগত বহুত ধুনীয়াকৈ এটা মানুহ কোলাই আৰু বিশেষকৈ আমাৰ যিহেতু আমি কাজ কৰ্মবিলাক কৰি থাকোঁ নে সেইকাৰণে লাগে আৰু এইবিলাক বস্তুবিলাক বামুণ বহাৰ কাৰণে হওক বা গিয়েটি বুলি কয় আৰু গিয়েটি বহাৰ কাৰণে হওক এনেকুৱা নিজেও বহিব পাৰি কেতিয়াবা ক'ৰবাত ভাত পানী খোৱাই হওক কিবাই হওক বা খানা চানা খোৱাই হওক তাতে বহিব ধুনীয়াকৈ ভাত চাত খাব পাৰি ধুনীয়া আৰু এনেকৈ কাচু বান্ধি বহিব লাগে বোলে বহিলে ভাল আসন কৰা নিচিনা হয় গাইজ মানে আপোনালোকে কমেণ্ট কৰি জনাবাচোন কেনেকুৱা হৈছে ঠাৰিখন বা বনাব পাৰিছোঁ নে পাৰিম নে নাই এইখন মানে গাইজ নৰে মূৰৰ বুলি কয় আৰু এইখন মানে এইখন ককাই বনাইছিল আমাৰ এনেকৈ কিবা কিবি লগাই দিছে আৰু ছাইডত বাহু চাউবিলাক মই বাৰু এইখনত তেনেকৈ দিয়া নাই অলপমান বেলেগ ধৰণ যিহেতু এইখন এই প্লাষ্টিকৰ বস্তুটো এইখন হ'ল বাঁহৰ এইখন ইয়াত এই ওপৰৰ এইবিলাক বাৰু পাতদৈয়া
এইবিলাক এই বেতেৰে খুটি কিনে কাঠি দিছে আৰু এইবিলাক বাঁহৰ এইখিনি মই তেনেকৈ দিয়া নাই মই অলপমান এই বেলেগ টেকনিকত দিছোঁ আৰু ভিতৰৰ ফালে সোমাই দিছোঁ এইবিলাক বস্তু নহ'লে এইখন বাঁহেদি কাটিলে অলপ দিগদাৰ হয় আৰু মই সিমান এই বস্তুটো মানে কাটিব ভালকৈ নাজানো একচুৱেলি সেইকাৰণে মই এনেকৈ দিছোঁ আৰু এইখন গাইজ প্ৰায় মানে ঠাৰিখন বনাওঁতে 2-3 দিনমান গ'ল আৰু একদিনতে হৈ যায় একচুৱেলি কিন্তু মানে মই এয়া ইটো কামত ব্যস্ত যিহেতু অ'ত যাওঁ আৰু বাকী বেলেগ কিবা কিবিও কৰি আছোঁ তেনেকৈ 2 দিনমান দেৰি হ'ল আৰু 2-3 দিন গুচি গ'ল আৰু বনাওঁতে সেইকাৰণে ভিডিঅ'টো একেদিনীয়া কৰিব পৰা নাই বেলেগ 3 দিন হ'ল আৰু আজি যিহেতু মানুহৰ বিহু চবকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ চবৰে বছৰটো যাতে ভালে ভালে যায় তাৰে শুভকামনা থাকিল আৰু একচুৱেলি ৰাইজৰ মানুহে মানে কানি কাপোৰ গেঞ্জি গামছা এইবিলাক লৈ প্ৰথম বিহু বুলি মই ঠাৰি এখন বনাই আজি ভাবছোঁ মন্দিৰত এইখন থৈ দিম আৰু বঢ়িয়াকৈ ঠাৰিখনকে কাৰণ মই অলপ মানুহটো যিহেতু আনকমন সেইকাৰণে আনকমন হিচাপতে চব বস্তুবিলাক কৰি ভাল পাওঁ আৰু আপোনালোকে কি ভাবে নাজানো বাৰু আপোনালোকে কমেণ্ট কৰি জনাব মোৰ লাইফষ্টাইলটো ভাল লাগে নে বেয়া লাগে নে কেনেকুৱা লাগে আপোনালোকে নিজে চাই কমেণ্ট কৰি ক'বচোন তেতিয়াহ'লে গম পাম বোলে মই সঠিক মতে আছোঁ নে কিবা বেলেগ নে মোৰ কেনেকুৱা কি হয় আপোনালোকে চবখিনি জনাব আৰু কমেণ্ট কৰি